हेलो गाइस वेलकाम बैक टू जनी ब्लॉग আৰু মই চাগে এইটো চেনেল বাদ দিব লগা হ'ব পাৰে মোৰ কিছুমান চেনেলটোত বহুতখিনি প্ৰবলেম আহিছে আপোনালোকৰ আগত হয়তো মই প্ৰবলেমখিনি দেখাব নোৱাৰিব পাৰো কিন্তু বাট মোৰ চেনেলটোত সাবস্ক্ৰাইব নাহে কিহৰ কাৰণে নাহে এইটো নাজানো বা সাবস্ক্ৰাইবৰ কি জানি সাবস্ক্ৰাইব নকৰে কি জানি চাগে আৰু মোৰ কি হৈছে ভিউ নাহে আজি ৰাতিপুৱা ঠিক 9:30 বজাত 10 বজাত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ আজি কিন্তু ভিডিঅ'টোত মাত্ৰ এটা ভিউ আছে কিন্তু আগৰ কেইটা ভিডিঅ'ত এশটাতো হৈ নাপায় মিনিমাম 50, 40, 30, 90 এনেকুৱা ভিউ হৈছিল কিন্তু এতিয়ালৈকে ভিউ অহা চিষ্টেমটো কিবা হ'ল মই নাজানো বা কিছুমান ইউটিউবত মই চাইছিলোঁ য'ত চেনেলটো কেনেকৈ গ্ৰ' কৰিব পাৰি বা কি কৰিলে চেনেলটো ভাল হয় বুলি ভাবোঁ তো সেইখিনি মই ভিডিঅ' চাইছিলোঁ কিন্তু চাই কিনে কিছুমান সেটিংছত ক্লিক কৰিছিলোঁ আৰু কিছুমান কৰা নাছিলোঁ বা মই যিখিনি জানিছিলোঁ সেইখিনি কৰা নাছিলোঁ যিখিনি মই নাজানিছিলোঁ বা যিখিনি মোৰ কনফিউজ আছিল মানে সেইখিনিত মই ক্লিক কৰিছিলোঁ কিন্তু কি হ'ল বহুত ইউটিউবত কিছুমান ইউটিউবাৰে মানে মই বেছিকলি কৈছোঁ কিছুমান ইউটিউবাৰে কিছুমান ভিডিঅ' ফেক বনায় আৰু আচলতে সেই ফেক বনাৰ ফলত কিছুমান নতুন ইউটিউবাৰৰ বহুত প্ৰব্লেম আহি যায় তো আপোনালোকে প্লিজ যদি নতুনকৈ ইউটিউব চেনেল যদি আপোনাৰ মানে কৰিম বুলি ভাবে বা খুলিছে তেতিয়াহ'লে আপোনালোকে চেনেলটো নিজৰ জানাখিনি আপুনি ইউজ কৰিব আৰু যদি ওচৰত বা আপোনাৰ চিনাকি ইউটিউবাৰ থাকে তেতিয়াহ'লে তেখেতসকলৰ আপুনি সহায় লৈ কিনে কামটো কৰিব পাৰে তাত কোনো প্ৰব্লেম নাই যিখিনি জানে আৰু বা যিখিনি আপুনি ডাউট ক্লিয়াৰ কৰিব খোজে কিন্তু এতিয়া চাগে মই এইটো চেনেল নচলাওঁ আৰু এইটো চেনেল আছিল 9 জুলাই 2018 চনৰ কিন্তু মই সেই সময়ত একো ভিডিঅ' দিব পৰা নাছিলোঁ আৰু তেতিয়া অলপ সৰু আছিলোঁ কি কয় সেই সময়ত মই যদি ভিডিঅ' বা এডিটিং অলপ জানিলোঁ হয় তেতিয়াহ'লে নিশ্চয় মোৰ চেনেলটো গ্ৰ' কৰিলে হয় বা আজি এনেকুৱা নহ'লে হয় এনেকুৱা ভিডিঅ' বনাব লগা কেতিয়াও নহ'ল হয় কিন্তু এতিয়া চাগে আৰু এইটো চেনেলত আপোনালোকে মোৰ ভিডিঅ' হয়তো নাপাব পাৰে আৰু পিছলৈ চাওক কি হয় চেনেলটো থাকক কোনো প্ৰব্লেম নাই এইটো ইমেইলটো আছে যিহেতু চেনেলটো থাকিবই কোনো প্ৰব্লেম নাই থাকক কিন্তু বেয়া লাগে বহুত কষ্ট কৰিছিলোঁ যিকেইটা দিন কষ্ট কৰিছিলোঁ আৰু মোৰ আগৰ 5টামান ভিডিঅ' আছিল তেতিয়া মই নাজানিছিলোঁ বা কেনেকুৱা ছং লগাব লাগে বা কেনেকুৱা মিউজিক দিলে আপোনাৰ হেৰি হয় তো মই অসমীয়া ছং লগাইছিলোঁ বা এনেকুৱা লগাইছিলোঁ তাৰ ফলত মোৰ কপিৰাইট আহিছিল তো কপিৰাইট আহক বা নাহক এইবোৰত আপোনালোকে একো টেনশ্যন ল'ব নালাগে বাট নাজানিছিলোঁ যদিও নাজানাত ভুল হ'লে ক্ষমা থাকে একো নাই বাট মোৰ এতিয়া আৰু এইটো চেনেলত হয়তো আপোনালোকে ভিডিঅ' চাব নাপাব পাৰে আৰু যিকেইটা ভিডিঅ'ত মই কষ্ট কৰিছিলোঁ সেইখিনি অলপ বেয়া লাগে কাৰণ কষ্ট কৰি যদি কিবা এটা নাপাওঁ তেতিয়াহ'লে বহুতখিনি দুখ লাগে কিন্তু একো নাই বাৰু নতুনকৈ চেনেল এটা খুলিম বুলি আশা আছে আৰু আশা ৰাখিছোঁ বাৰু চেনেলটো যদি পাৰোঁ ভালকৈ চেনেলটো বনাবলৈ তেতিয়াহ'লে নিশ্চয় বনাম আৰু সেই চেনেলটোত আপোনালোকক মই ক'ম যে ইটো চেনেলত ক'ম যে মোৰ নতুন চেনেল আহিছে চেনেলটোৰ বাৰু লিংক পাৰিলে দিম তো সেই চেনেলটোত গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে এতিয়ালৈকে বাৰু চেনেলটো খোলা নাই যেতিয়ালৈকে মই চেনেলটো খুলিম তেতিয়ালৈকে নতুন এটা ভিডিঅ' হয়তো বনাই দিম তো আজিলৈ এইখিনিয়ে আছিল তো ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিব আৰু মোৰ এই ভিডিঅ'টো বহুত শ্বেয়াৰ কৰি দিয়ক আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিয়ক কাৰণ বহুত বেয়া লাগি আছে চেনেলটোত মই গ্ৰ' হ'বতো নোৱাৰিম চাগে আৰু চেনেলটোত মোৰ ছাবস্ক্ৰাইব নাহে আৰু ভিউ নাহে এইটোৰ ওপৰতে আজি আছিল ভিডিঅ'টো